ওয়েলকাম টু ধলং পলং চেনেলত আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো অলপমান ব্যতিক্ৰম হ'ব গৈ আছে, কাৰণ আজি যাই আছোঁ হৰ্ষিতাহঁতৰ ঘৰত। আপোনালোকে যাকে চিনিয়ে পায়, হৰ্ষিতা এই পাগলাদিয়া পাৰতে ঘৰ। মানে তেওঁলোকৰ ঘৰত কোনো ধৰণৰ চৰকাৰী আঁচনি পোৱা নাই বা নলয়ও চৰকাৰী আঁচনি। তেওঁ নিজেই হাতেৰে তাৰমানে ইণ্ডিপেণ্ডেণ্ট হৈ, চেল্ফ ডিপেণ্ডেণ্ট হৈ তেওঁ নিজৰ জীৱিকা লাভ কৰি আছে বা জীৱন যাপন কৰি আছে। ছোৱালীজনীৰ নাম হৰ্ষিতা আৰু তেওঁ দেউতাকে মানে এখন সৰু দোকান দি জীৱনটো চলাই আছে। তেওঁলোকৰে অলপমান ঘৰৰ অৱস্থা বুজি লওঁ বুলি বা অলপমান আপোনালোকক তেওঁলোকৰ ঘৰৰ অৱস্থা কেনেকৈ চলি আছে সেইবিলাক দেখাবলৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। শেষলৈকে চাই থাকিব। এইখনে হৈছে হৰ্ষিতাহঁতৰ দোকান। ইয়াতে মানে বিভিন্ন ধৰণৰ লাড়ু, পিঠা, চিৰা, হাতেৰে বনোৱা বিভিন্ন ধৰণৰ বস্তু পোৱা যায়। দেউতাকে মাজে মাজে থাকে, মাজে মাজে হৰ্ষিতাও থাকে। হৰ্ষিতাৰ ঘৰটো এই আপোনাৰ পাগলাদিয়া নদীৰ পাৰতে মাথাউৰিটোৰ পৰা অলপ নামি তলতে এনেকুৱাকৈ ঘৰ আছে। তেওঁৰ এইখন মানে তেওঁলোকৰ দোকান আৰু দোকান হ'লে দেউতাকে মানে দোকানখন চলাই আছে বৰ্তমান। এনেকুৱাকৈ জীৱিকা নিৰ্বাহ কৰি আছে। আমি আহিলোঁ আজি অলপমান খবৰ ল'ব, আজি হৰ্ষিতাৰ বাৰ্থডে বুলি। এইটো হ'ল ঘৰ হৰ্ষিতাৰ। ঘৰটো মানে আপোনালোক দেখা দিছোঁ কেনেকুৱা ঘৰ চাওকচোন। মানে একেবাৰে মানে বহুত মানে দুখীয়া পৰিয়ালৰ মানে ঘৰৰ অৱস্থাও ভাল নহয়, একেবাৰেই ভাল নহয় আৰু মানে ইয়াত যে আছে আৰু সেইটো মানিছোঁ, আৰু কেনেকৈ যে আছে সেইটো মানিছোঁ মই। তো একেবাৰেই ভাল নহয় অৱস্থা। মই বিচনা ভালকৈ নাই, একেলগে গৰু আছে চাওঁ আপোনালোক দেখাই দিছোঁ মই। একেলগে এটা ঘৰতে একেলগে গৰু বান্ধিছে একেলগে। তাৰপিছতে এটা ঘৰতে এটা ৰুমতে পাৰ্টিশ্যন দিয়া আছে কিবা কিবি নেটেৰে। তাতে চৌকাও আছে, এনেকুৱাকৈ বিচনাও আছে, সকলোবোৰ বস্তু এখনত। মানে আপোনালোকৰ বিচনা এখনে নেকি? মাটিত থাকে সদায়? এখনত আপোনালোক দুয়ো থাকে? ৰাতি গৰুৰ কাম কৰি থাকে না, গৰু একেলগে থাকে। গৰুৰ কাম কৰি উঠি যেতিয়া সময় হয় তেতিয়া বিছনাখন পাৰে, বস্তা পাৰি পেলাই তাৰে কাপোৰ পাৰি লৈ লৈ। হয়, মানে আপুনি এনেই কিমানলৈ পঢ়িছে আপোনাৰ পঢ়া শুনা? মই BA পাছ কৰিছোঁ, ইংৰাজী মেজৰ কৰিছোঁ। BA পাছ কৰিছোঁ। ক'ৰ কলেজৰ পৰা কৰিছে? কলেজ মানে এনে নলবাৰী কলেজতে পঢ়িছিলোঁ, কিন্তু এই শেষত BA ফাইনেল কিন্তু মই গুৱাহাটী ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয় মালিগাঁও তাতে ফাইনেল পৰীক্ষাটো তাতে পাছ কৰিছোঁ। মানে মোৰ অলপ আৰ্থিক সমস্যা আছিল। এই মোৰ ভিনদেউ একজন তাতে গুৱাহাটীত আছিল কিবা এটা চাকৰিত। পিছত তেখেতৰ লগত থাকি ফাইনেল পৰীক্ষাটো তাৰে পৰা দিছোঁ, ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ পৰা। কিমান চনত পাছ কৰিছে আপুনি ডিগ্ৰী? 96 পাছ কৰিছোঁ। 1996? 96 পাছ কৰি আপুনি যে এনেদৰে আছে, আপুনি ডিগ্ৰীওতো কমপ্লিট হৈছে আপোনাৰ। হয়, গতিকে এনেকৈ কিয় মানে থাকিব লগা হ'ল? শ্বৰ্টকৈ কওকচোন আৰু। এতিয়া কথা হ'ল কি, আমাৰ যিমান শিক্ষিত ল'ৰা ছোৱালী আছে, এই সকলোৰে ল'ৰা ছোৱালীকতো আৰু চৰকাৰে সংস্থান দিব নোৱাৰে। গতিকে কিছুমানে কিবা নিজাকৈ কৰি খাব লাগিব। গতিকে এতিয়া মই শিক্ষাৰ লগত জড়িত হৈ থকা মানুহ হিচাপে মই চৰকাৰী স্কুলত ইণ্টাৰভিউ দিছিলোঁ। এই ঠিকাভিত্তিক শিক্ষক নিযুক্তি দিছিল হাইস্কুলবিলাকত। কিমান চনৰ কথা? এইটো আজি 10-12 বছৰৰ ভিতৰৰ কথা। তাৰপিছত মই চৰকাৰী স্কুলত ইণ্টাৰভিউ দিছিলোঁ। পিছত মইতো নাপালোঁ। মোৰ একেবাৰে ঘৰৰ ওচৰতে বৰবৰী স্কুল মই পঢ়িছিলোঁ গলি। তাৰপাছত যায় ইয়াতে ভাল ফলাফলো আছিল মোৰ, কিন্তু নাইতো মই নাপালোঁ। শুনিছোঁ আপোনাৰ মানে ইণ্টাৰভিউ বোলে ভালেই হৈছিল, খুব ভাল হৈছিল বোলে। ভাল হৈছিল। তেতিয়া সঞ্জীৱ গোস্বামী ছাৰে ইণ্টাৰভিউ লৈছিল ইয়াতে বৰবৰী স্কুলত, মোৰ লগত হেণ্ডছেক কৰি গৈছে। তেখেতক ব্যক্তিগতভাৱে লগ ধৰাত তেখেতে কৈছে আপোনাৰ দৰে কেণ্ডিডেট পোৱা নাই। কিন্তু এতিয়া ইমানখিনি প্ৰশংসাৰ পিছতো, ইণ্টাৰভিউ লোৱা মানুহ এজনে ইমানখিনি প্ৰশংসা মুখৰ আগত কৰি যোৱাৰ পিছতো মই যে শিক্ষকৰ পৰা নাপালোঁ, এইটোৰ পৰা এইটো কথাই প্ৰমাণ হৈছে যে শিক্ষিত মানুহ বহুত আছে। গতিকে কাক দিব কাক দিব উপায় নাই, গতিকে মই নাপালোঁ আৰু তাকেতো মানে এতিয়া তাৰমানে এনেকুৱা হৈছে, লিগেল চিষ্টেমত যায়ো তাৰমানে নাপালি বহুত দুখ লাগে মনত। হয় কথাটো, সেইটো হয়। যেতিয়া পঢ়িব পাৰিও বা ইমান ভালকৈ পঢ়িও যেতিয়া নাপাওঁ যায় তেতিয়া বহুত দুখ লাগে। আপোনাৰ ক্ষেত্ৰতো সেনেকৈয়ে এটা হৈছে। মই এতিয়া কি চিন্তা কৰিছোঁ, যে 100% ল'ৰা ছোৱালী যদি উচ্চ শিক্ষাত যায়, চৰকাৰে 100% ল'ৰা ছোৱালীক সংস্থান দিব নোৱাৰে। গতিকে এই ফুটবল খেলা যিটো
এই কিছুমানে গলপচুত খেলিব লাগিব, কিছুমানে বেগত খেলিব লাগিব, হয় হয় কিছুমানে ফৰৱাৰ্ড খেলিব লাগিব। হয় হয় এতিয়া আমি সকলো ফৰৱাৰ্ড খেলিব গ'লেতো খেলা হ'ব নহয়। হয় 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 গতিকে কিছুমানে অলপ শিক্ষা কম লৈ অন্য কামত সোমাই যাব লাগিব। এইগিলা মানে চব নিজে হৰষিতা হাতেদি বনছি, মানে আপোনাৰ দৰমুখত যি পাৰাই থাকে এইবিলাক কাৰ্পেটৰ দৰে সেই এইগিলা বনছি, লগতে এইবিলাক ফুল দিয়া কিবা কিবি বিভিন্ন ধৰণৰ বস্তু বনছি, লগতে বেগ বনছি, বেগ এইবিলাক দেখিনে বেগ বনছি, লগতে আপোনাৰ বিভিন্ন বিশেষ প্ৰতিভা আৰু কি ক'ম আৰু বিশেষ প্ৰতিভা। লগতে এইবিলাক বেগ চাওকচোন কি ধুনীয়া ধুনীয়া ফুল হাতেদি বনাইছে, চাওক দোকানতে ইমান ধুনীয়াকৈ কিনিব নাপায়, ইমান ধুনীয়া হৰষিতাই বনছি। লগতে আৰু মকচা দিয়া গামচা দিয়া ফুল থকা সেইগিলাও বনছি, মকচা দিয়া এইগিলা চাওকচোন কি ধুনীয়া, মকচাৰে কেনেকুৱা ফুল কাটি কাটি বনছি কি ধুনীয়া, মানে চায়ে ভাল লাগে আৰু মানে হাতেদি বনছি নিজে কমপ্লিটলি নিজৰ টেলেণ্ট এইটো। মানে হৰ্ষিতাহঁতৰ মোবাইল ফোন নাই, গতিকে নাম্বাৰবিলাক মানে কেতিয়াবা ফোন কৰিব লাগিলে লগা হৈ যায় নহয়, গতিকে নাম্বাৰবিলাক ক'ত লিখি থৈছে চাওকচোন, এটা বহীত ধুনীয়াকৈ লিখি থৈ দিছে এতিয়া নাম্বাৰবিলাক চবৰে, যিমান মানুহ আহে বা যি চিনাকি মানুহবিলাকৰ নাম্বাৰবিলাক ইয়াতে লেখাই আছে আপোনাৰ। সকলোক গেলি আমি সেইদিনাখনে সেই মাছ বেপাৰী তাৰ পৰাই গৈছোঁ, সকলোকে দিব পাৰোঁ। আৰু দেও আজিকালি ফ্ৰী কাৰ্ড না, ফ্ৰী কাৰ্ড হয় হয়। আগতে কিন্তু পোৱা নাছিলে এইটো। আপোনালোকৰ এটা সৰু মোবাইলো নাই ন? নাই নাই, মোবাইলেই নাই আৰু মোবাইলে নাই। আমাৰ খুৰা বিৰাট দিগদাৰ হৈছিল এটা সময়ত, যেতিয়া তাৰমানে বেপাৰ কৰি আছিল, ফোন কৰাৰ নাম তেতিয়া ফোনত বহুত পইচা গৈছিল, একদিন অলপ সময় কথা পাতোতে 120 টকা গুচি গৈছিল। তেতিয়াৰ কথা পিচিও আছিল চাগে, পিচিত যাই পেলাই গম নাপাওঁৱে কথা পাতলি যি হেৰি হ'ব। তাৰপিছত দিছোঁ আৰু আমি মানুহবোৰক পইচা অলপ সময় কথা পাতোতে পইচা গৈছে। তেতিয়াৰ দিনত 120 টকা বহুত পইচা, এতিয়া 500 মান হ'ব। এতিয়াতো বহুত লাগিব। আজি আমি এনেকৈ মানে হৰ্ষিতাৰ আজি হেপী বাৰ্থডে, গতিকে হেপী বাৰ্থডে পালন কৰিম বুলি আমি এটা কেক লৈ আহিছিলোঁ আৰু। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ হৰ্ষিতা, হেপী বাৰ্থডে টু ইউ। হাত চাব লাগে চবৰে বঢ়িয়া। ব্যতিক্ৰম ঠাইত হৰ্ষিতাৰ আৰু এইটো ঘৰ হৰ্ষিতা নিজে বনাইছিল, এই হৰ্ষিতাক প্ৰথমে ঘৰত দিছে। দেউতাক খুৱাই দিবা, মাক খুৱাই দিবা বঢ়িয়াকৈ। বঢ়িয়া। অলপ গাঁৱত লগাই দিয়ক। আপোনালোকক পাকঘৰ তলত দেখাই দিছোঁ, হৰ্ষিতাই পুৰা চাহ বনাত মাকক সহায় কৰি আছে চৌকা এইটো। এফালে একেলগে মানে গৰু থাকে, এফালে বিচনাত মানুহো থাকে একেলগে, মানে অলপমান সেই আৰু জটিলতা জীৱন আৰু ক'ব গ'লে অলপমান। এফালে গৰু আছে এনেকৈ এইবিলাক, এফালে এখনেই বিচনা, মানে বিচনা এখনে তাতে থাকে। খুৰাই বোলে মাটিত শুৱে আৰু কৈছে, খুৰাই মাটিত শুৱে। আমাৰ বিজনেছ মই বিজনেছ কৰোঁ। কৈছি বাহ, ৰেডি নেকি চা? যাওঁ যাওঁ। এইটো মানসক ধন্যবাদ দিব লাগিব, মানসে মনত ৰাখছি। ধন্যবাদ মানে মই একদম আজি সেই মানুহ আকৌ কৈছোঁ যি আছে যে আমাৰ তাকে। আপুনি যে এটা আপোনাক কথা সুধোঁ, মানে আপুনি ধৰি লওক 1989 চনতে মেট্ৰিক পাছ কৰিছে, তেতিয়াতো মেট্ৰিক পাছ কৰাটো বহুত টান কথা আছিল, তাৰ লগতে আপুনি ফাৰ্ষ্ট ডিভিজনো পাইছে বুলি শুনিছোঁ। গতিকে তেতিয়াৰ ফাৰ্ষ্ট ডিভিজনটোতো বহুত, এতিয়াতো মোটামুটি ষ্টাৰ ডিষ্টিংশ্যনৰ দৰেই আৰু। সেইটো কথা নকওঁ, কিন্তু সেই সময়ত তাৰমানে গাঁও অঞ্চলত ফাৰ্ষ্ট ডিভিজন পাছ কৰাটো বহুত ডাঙৰ কথা আছিল, তাৰমানে এইটো বহুত গুৰুত্বপূৰ্ণ আছিল, মানুহে বহুত আদৰ কৰিছিল আমাক, তাৰমানে সেইটো সময়ত বহুত আদৰ সন্মান কৰিছিল। হয়, আৰু আপুনি ধৰক এতিয়াতো বৰ্তমান আপুনিতো এজন শিক্ষক আছিল বুলি কৈছে, 23 বছৰ আপুনি টিউশ্যন কৰিছে। এতিয়া কিয় আপুনি কৰা নাই টিউশ্যন? এতিয়া নপঢ়েতো, এতিয়া তাৰমানে মই এটা চিন্তা কৰিছোঁ যে এই যে ল'ৰা ছোৱালী পঢ়োৱা কামটো, মই 23 বছৰ যেতিয়া ল'ৰা ছোৱালী ঘৰে ঘৰে পঢ়ি থাকিলোঁ,
আচলতে মোৰ অভিজ্ঞতা হ'ল উম, ইংৰাজী সংস্কৃত দুটা বিষয় মই প্ৰধানভাৱে পঢ়িছিলোঁ, উম, অন্য বিষয়েও পঢ়িছোঁ, অঁ, কিন্তু ইংৰাজী সংস্কৃত দুটা বিষয় মই প্ৰধানভাৱে পঢ়িছোঁ। উম, পঢ়িলে এই বিষয় দুটাত মোৰ এটা দখল আহি গৈছিল, উম, মই ল'ৰা ছোৱালীক ভালকৈ পঢ়াব পাৰিছোঁ। উম, আজিও এই অভিভাৱক এজন আছিল আমাৰ ঘৰত, আজি ছোৱালী একদিন পঢ়িছিলোঁ, মই 7ৰ পৰাই 10ক গেলি। আজি মনত ৰাখছি আৰু আছে আৰু আজি মাকে উল্লেখ কৰিছে কথাটো, অঁ, যে তাৰমানে এতিয়া নিজৰ ছোৱালীক অঁ, যিজনী ছোৱালী পঢ়িছিলোঁ অঁ, সেই তেওঁৰ নিজৰ ছোৱালীক এতিয়া তেওঁ নিজে শিকাব পাৰে। অঁ, আৰু কৈছি মাকৰ ওচৰত মাকৰ আগত অঁ। সি ইমান ধুনীয়াকৈ শিকিছিল, মোক ইংৰাজী ব্যাকৰণ বহুত ভালকৈ শিকিছিলোঁ। 7ৰ পৰা 10ক যেতিয়া ইংৰাজী ব্যাকৰণ শিকছি মোৰ পৰাই, অঁ, চবখিনি ধুনীয়াকৈ শিকি পেলছি, চবখিনি ধুনীয়াকৈ শিকি ল'ব পাৰছি। অঁ, এতিয়া নিজৰ ল'ৰাক নিজে পঢ়াব পাৰছি, অঁ, সেইটো কথা আজি স্বীকাৰ কৰিছে অঁ, নিজে হয়, হয়। অভিভাৱকে নিজে। উম, গতিকে এতিয়া কথাটো হ'ল কি, ইমানখিনি যে মই শিক্ষক হৈ ইমানখিনি যে মই আগবাঢ়িলোঁ, উম, সেই হিচাপে এটা শিক্ষকৰ পদ মই পাব লাগিছিল। এতিয়া শিক্ষকৰ পদটো যিহেতু নাপালোঁ, উম। নাপোৱাৰ পিছত তাৰমানে মোৰ শিক্ষাৰ মূল্যটো নাপালোঁ নেকি সেনে ভাৱ এটা। আপোনাৰ মনটো ভাঙি গৈছে নেকি? মনটো ভাঙিছিল। আপোনাৰ মনটো ভাঙি গৈছে, যিহেতু আপুনি ইমান বছৰ টিউচন কৰিলাক, টিউচন কৰি ইমান কষ্ট কৰি শিক্ষকতা কৰিলাক, যিখিনি সময়ত আপুনি চাকৰিটো পাব লাগিছিল, যিখিনি সময়ত এটা পদ পাব লাগিছিল আপুনি, সেই সময়ত যিটো পদটো নাপলা, আপোনাৰ মনটো ভাঙি গৈছে। সেইটোৰ কাৰণে মোৰ অলপ হেৰি হৈছে, তাৰমানে এই কামটো কৰি থাকিম নে, মোৰ নিজৰ ছোৱালীক আৰু এইটো কামত আগবঢ়াই দিম নে, উম, সেইটো মই চিন্তা কৰিছোঁ। তাৰমানে যি মই 30 বছৰ ল'ৰা ছোৱালী পঢ়ে উম, ইংৰাজী মেজৰ কোৰ্চত BA পৰীক্ষা পাছ কৰি, উম, 89 চনৰ পুৰাণ কোৰ্চতে ফাৰ্ষ্ট ডিভিজন মেট্ৰিক পৰীক্ষা পাছ কৰি, উম, এটা যি 23 বছৰ শিক্ষকতা কৰাৰ পিছত যে এটা শিক্ষকৰ পদ মই নাপালোঁ, উম, সেই আকৌ নাপাওঁ ৰাস্তা এটাত মোৰ ছোৱালীক মই ঠেলি দিম না কিবা ৰাস্তাটো সলাই লওঁ নেকি, অঁ, সেই চিন্তাটো কৰি মই অঁ। তাৰমানে তাৰ পঢ়াটো বন্ধ কৰি তাক বেলেগ কামত সোমাই দিলোঁ। ঠিক আছে, আপোনাক লগ পাই ভাল লাগিল। আজি জন্মদিন হৰ্ষিতালৈ বহুত বহুত অলেখ অলেখ জন্মদিনৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আকৌ লগ পাম, আকৌ আহিম, লৈছোঁ বিদায়। ঠিক আছে, আপোনালোকক এটা বেলেগ ধৰণৰ প্ৰজাতিৰ গছ দেখাই আছোঁ, আপোনালোকে চাই থাকিব। একদম আচৰিত প্ৰজাতি। একদম আচৰিত আচৰিত প্ৰজাতি। এইটো চাওক পাণ, পাণৰ চাইজটো চাওক, কেনেকুৱা চাইজৰ পাণ, কিমান সৰু সৰু পাণ, আৰু কিমান কোৱান্টিটিত আছে চাওক, বাপৰে বাপ। এইটো মন্দিৰত তুমি চাতি দিয়া ন? অঁ, এইটো কোন, এইটো ফটোখন কাৰ ৰাখছ? লক্ষী মাই, লক্ষী মাই খাব পাৰা আৰু। এইটো তুমি নিজে বনছা নেকি মন্দিৰটো? কমপ্লিট নিজে বনছ? বাহ, টেলেণ্ট আছে তোমাৰ কিছু, অঁ হিডেন টেলেণ্ট। ঠিকে আছে দিয়া। এই হৰ্ষিতে নিজে বনোৱা লাৰু, আৰু এইটো এইটো কি বুলি ক'ব হা হৰ্ষিতা? কাজু, অঁ কাজু, এইটো হেণ্ডমেড কাজু। খাই আছোঁ, বৰ টেষ্টি লাগছে খাই। এতিয়া মানে আৰ্টিফিচিয়েল বস্তু একো নাই মানে, অঁ, চব হেণ্ডমেড। এটা আৰ্টিফিচিয়েল নাই, চব হেণ্ডমেড। চাহ দিছে, খাওঁ ৰ'ব চাহটো। এটা কথা সুধো, তুমি স্কুলত কিমানক লাগি গৈছ? স্কুলত চতুৰ্থক লাগি গৈছ। ক'ত পঢ়িছিলা তুমি? বৰমুৰি গণা। কিহত যোৱা কৰিছিলা তুমি? খোজকাঢ়ি গৈছিলা? তাৰে পিছত তুমি তাৰে পিছত যি বাদ দিলা কাৰণটো কি? তাকে লাগি যে পঢ়িলা তুমি, তাৰে পিছত আৰু বাদ দিলা? তোমাক বাহিৰা বস্তু শিকাইছে আৰু, ধৰি লোৱা বাহিৰত মানে বিভিন্ন ধৰণৰ বস্তু কেনেকৈ বনোৱা যায় বা চেপা বনাও তুমি? চেপাটো মানে নিজেই বনাও তুমি? ক'ত শিকছ এইগিলা বনাওঁতে তুমি? অঁ, ধুনীয়া ধুনীয়া। এইটো চেপা মানে হৰ্ষিতা নিজে বনাইছে। এইটো চেপা চাওকচোন, এজনী ছোৱালী হৈ এটা চেপা বনাইছে, চাওক ৰাইজ, কি ধুনীয়া চেপা হৈছে। আমি বনাব নোৱাৰোঁ এনেকুৱা, আমি বনাব নোৱাৰোঁতো, সাংঘাতিক চেপা বনাইছে। যিমান ইণ্টাৰভিউ পাতে চৰকাৰে, সকলোবিলাক ইণ্টাৰভিউ মই দিবা কৈছোঁ, কিন্তু ইণ্টাৰভিউ দিব যাওঁতে এইটো কথা ভাবি গ'লে হ'ল যে মই চাকৰি নাপাওঁ। সকলোৱে ইণ্টাৰভিউ দিছে, ময়ো দিম, কিন্তু আশা কৰি যাব নেকি? তাৰমানে আশা কৰি যায়, আশা যদি ভংগ হয় তেতিয়া মনত বিৰক্তি আহে, তেতিয়া মনটো বেয়া হৈ যায়, হতাশা হৈ যায়। গতিকে এনে তাৰমানে ফূৰ্তিত গ'লে হ'ল, যি ইণ্টাৰভিউ সকলোৱে দিছে ময়ো দিম, পালোঁ নাপালোঁ নাই, পাম বুলি আশা কৰি যাব নালাগে। কিন্তু কথা কি, নিজে যিটো কৰি থকা গৈছে সেইটো কৰি থাকিব লাগিব। স্কুলত কাম কৰা বা ল'ৰা ছোৱালী পঢ়োৱা এইবিলাক কৰি যাই থাকিব লাগিব, কিন্তু আশাটো ওপৰৰ আশা কৰিব নালাগে। আৰু আশা নকৰোঁতে কেতিয়াবা যদি পাই যাওঁ সেইটো ভালে হ'ল, ভাল লাগিল। হয়, ঠিক কথা কৈছে আপুনি, বহুত ৰাইট কথা কৈছে। নাপালে কিন্তু মনটো বেয়া হৈ যায়, হয় হয় হয়, আশা কৰিব নালাগে। হয় হয়, দিয়া কথা কৈছে আপুনি। যাওঁতে যাওঁ নেকি? লগ পাম, আকৌ লগ পাম। অঁ, ঠিক আছে ঠিক আছে। তো আজি ইয়াতে শেষ কৰোঁ নেকি? আজি সঁচাকৈ বহুত বেছি ভাল লাগিল। হৰ্ষিতাৰ যিটো ঘৰৰ পৰিৱেশ, আপোনালোকে এবাৰ আহিব,
মানে একদম আহিলে গম পোৱা যাব যে মানুহ এনেকৈ জীয়াই থাকে ন সেইটো একো চৰকাৰী আঁচনি নাই কাৰো সহায় নাই মানে যিটো চেল্ফ মানে নিজে চেল্ফ ডিপেণ্ডেণ্ট হয় মানে হেণ্ডমেড বস্তুবিলাক বনাই চেপা বনাই লাৰু পিঠা বিভিন্ন সামগ্ৰী বনাই সঁচাকৈ বহুত বেছি ভাল লাগিল আজি আহি হয় হয় সঁচাকৈ ভাল লাগিল আপোনালোকে কেতিয়াবা আহিব গতিকে ব্লগটো আজি ইয়াতে সমাপ্ত কৰিছোঁ নেকি একদম সকলোৱে ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট কৰি দিব গাইছ পুৰা শ্বেয়াৰ কৰি দিব লাইক কৰিব গতিকে আজি ইয়াৰ পৰা লৈছোঁ বিদায় চাই থাকিব ধৰং পলং জয় আই অসম